নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ ২৭ জুন ২০২৫ আজি ৰথ যাত্ৰা। ২ নম্বৰটো খবৰ ছেফ নথকা বা অচিনাকি নম্বৰৰ পৰা আপোনাৰ মোবাইললৈ ফোন আহিলে ৰিচিভ নকৰিব। ৩ নম্বৰটো খবৰ নীতিন গাডকাৰী ডাঙৰ মন্তব্য, টোল গেটত দুচকীয়া বাহনে দিব নালাগে কৰ। ৪ নম্বৰটো খবৰ অসমৰ শিক্ষিত যুৱক যুৱতীলৈ ভাল খবৰ, ৫৫০০টা শিক্ষকৰ পদত সোনকালে চাকৰি দিব চৰকাৰে। ইয়াৰে ১৭৫০টা পদ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ আৰু ৩৮০০টা পদ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ। ৫ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, ১৮ বছৰ তলৰ কিশোৰ জটিল ৰোগৰ বাবে ছেপ্টেম্বৰ মাহত স্বাস্থ্য শিবিৰ আয়োজন কৰা হ'ব। ৬ নম্বৰটো খবৰ CBSEৰ ডাঙৰ ঘোষণা, ২০২৬ চনৰ ১০ম শ্ৰেণী মেট্ৰিক পৰীক্ষা দুবাৰ হ'ব। প্ৰথমবাৰ ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয়বাৰ মে' মাহত অনুষ্ঠিত হ'ব। মানে দুবাৰ পৰীক্ষা কিয় হ'ব? ছাত্ৰ-ছাত্ৰীয়ে যদি ভাবে প্ৰথমবাৰ পৰীক্ষা দিওঁতে নম্বৰ কম পালোঁ, সেইকাৰণে দ্বিতীয়বাৰ পৰীক্ষা দি বেছি নম্বৰ লাভ কৰিব পাৰিব। ৭ নম্বৰটো খবৰ অখিল গগৈয়ে ডাঙৰ বুদ্ধি উলিয়াইছে। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, তিনি গগৈ এবাৰ ১২৬টা সমষ্টিত ঘূৰিলেই হ'ব বিৰোধী চৰকাৰ। ৮ নম্বৰটো খবৰ নিৰ্বাচন আয়োগ সাজু হৈছে, ঘৰে ঘৰে গৈ ভোটৰ তালিকা নথিপত্ৰ পৰীক্ষা কৰিব। অসম, বিহাৰ, পশ্চিম বংগ, কেৰালা, তামিলনাডু অবৈধ ভোটাৰ চিনাক্ত কৰিবলৈ এই অভিযান চলিব। ৯ নম্বৰটো খবৰ মহাকাশৰ পৰা শুভাংশু শুক্ল প্ৰথম বাৰ্তা, তেওঁ ক'লে নমস্কাৰ প্ৰিয় দেশবাসী। ১০ নম্বৰটো খবৰ এজন অসমীয়া ব্যৱসায়ী পাৱান হাজৰিকা আত্মহত্যা, ৩জন অনা অসমীয়া ব্যৱসায়ীৰ বাবে তেওঁ মৃত্যু পথ বাছি ল'লে। আৰু পাৱান হাজৰিকাক লৈ শ্ৰদ্ধাঞ্জলি জনাইছে কটন কলেজৰ শিক্ষাৰ্থীসকলে। ১১ নম্বৰটো খবৰ অসমৰ ৪টা বিলুপ্তপ্ৰায় সোণালী বান্দৰ পশ্চিম বংগত উদ্ধাৰ, ৬টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ১২ নম্বৰটো খবৰ ডিব্ৰুগড়ত ৮০ বছৰ বয়সৰ এজন ককায়ে হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিলে, আপোনাৰ সকলো মনোকামনা ভগৱানে পূৰণ কৰক আৰু আয়ুস বৃদ্ধি হওক। ১৩ নম্বৰটো খবৰ ২৭ জুন আজি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ সন্ধিয়াৰ পৰা। ১৪ নম্বৰটো খবৰ BPF দলত যোগদান কৰি প্ৰথম মন্তব্য মুফতি মকিবুৰ ৰহমানৰ, চৰকাৰখন দুঘণ্টাৰ বাবে আমাক দিয়ক, বাংলাদেশী সমস্যা নাইকিয়া কৰি পেলাম। ১৫ নম্বৰটো খবৰ দৰঙত ৫০জনীয়া দুৰ্বৃত্তৰ আক্ৰমণত এটা পৰিয়াল নিহত হ'ল। আজিলৈ বাতৰি ইমানেই আছিল।